নমস্কাৰ বন্ধুসকল, SMS অলৰাউণ্ডাৰ চেনেলত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও মই এটা জবৰ নিউজ লৈ আহিছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অইল ইণ্ডিয়া লিমিটেডত জিঅ'লজিষ্ট, HSE অফিচাৰ, কেমিষ্ট, লিজন অফিচাৰৰ পোষ্টৰ কাৰণে জবৰ ভেকেঞ্চি চলাইছে। যদি আপুনিও ইণ্টাৰেষ্টেড হৈ থাকে তেতিয়াহ'লে চাই থাকক এই ভিডিঅ'টো, কাৰণ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক সকলোখিনি প্ৰচেছ বুজাই দিয়াৰ চেষ্টা কৰিম। ইয়াৰ লাষ্ট ডেটটো হৈছে 27 তাৰিখ 8 মাহ 2018। প্ৰথমখন পোষ্টৰ নাম হৈছে জিঅ'লজিষ্ট অন কণ্ট্ৰেক্ট। ইয়াতে পোষ্টৰ সংখ্যা আছে 2টা আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব জিঅ'লজিত MSc নাইবা MTech। আৰু ইয়াতে চেলাৰীটো হৈছে 40,000। 2 নম্বৰত আছে HSE অফিচাৰ অন কণ্ট্ৰেক্ট। ইয়াতে পোষ্টৰ সংখ্যা আছে 2টা আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব যিকোনো ডিচিপ্লিনৰ পৰা BE নাইবা BTech আৰু ইয়াতে চেলাৰীটো হৈছে 40,000। 3 নম্বৰত আছে কেমিষ্ট অন কণ্ট্ৰেক্ট। ইয়াতে পোষ্টৰ সংখ্যা আছে 2টা আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব কেমিষ্ট্ৰিত MSc নাইবা কেমিকেলত BE নাইবা BTech লাগিব আৰু ইয়াতে চেলাৰীটো হৈছে 50,000। 4 নম্বৰ পোষ্টৰ নাম হৈছে লিজন অফিচাৰ অন কণ্ট্ৰেক্ট। ইয়াতে পোষ্টৰ সংখ্যা আছে 1টা আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব যিকোনো ডিচিপ্লিনৰ পৰা BE নাইবা BTech আৰু ইয়াতে চেলাৰীটো হৈছে 25,000। আৰু এপ্লাইৰ সময়ত আপোনালোকে অৰিজিনেল মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, যদি এপ্লিকেবল হৈ থাকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লৈ যাব আৰু লগতে আপোনাৰ অৰিজিনেল মাৰ্কশ্বিটখনৰ সেল্ফ এটেষ্টেড ফটোকপি লৈ যাব আৰু লগতে 2 কপি পাছপোৰ্ট সাইজৰ ফটো লৈ যাব আৰু লগতে বায়োডাটাখন ফিলআপ কৰি প্ৰিন্ট আউট কৰি লৈ যাব। আৰু অধিক জানিবলৈ এডভাৰটাইজমেণ্টৰ পৰা PDF ফাইলটো ডাউনলোড কৰি ল'ব। যদি এই ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টোৰ ওপৰত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি দৈনিক পাবলৈ খোজে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ কাৰণে এইখিনিয়ে। থ্যাংক ইউ ফৰ ৱাটচিং।